নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালেই আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মোৰ আন এটি প্ৰয়াস। আপেলৰ ফটোখন দেখি নিশ্চয়কৈ গমেই পাইছে যে আজি মোৰ প্ৰয়াসটি আপেলক লৈয়ে হ'ব। আজি আপেলৰ চাটনি এটি প্ৰস্তুত কৰিছিলোঁ। তাৰ বাবে মোক প্ৰয়োজন হৈছিলে বিকাজী ভুজিয়াৰ 2টা সৰু পেকেট, আপেলটো আৰু এডোখৰ আদা। এই চাটনিটোত নে আপুনি নিমখ দিব লাগিব নে অন্যান্য মছলা দিব লাগিব, একোৱেই দিব নালাগে। ইয়াৰ বাবে মই এতিয়া আদাখিনি কাটি লৈছোঁ। ইয়াৰ পিছত মই আপেলটো সৰু সৰুকৈ কাটি ল'ম। যদিহে আপুনি জলকীয়া বা নিমখ অলপ বেছিকৈ খাই ভাল পায়, তেন্তে ইয়াত নিমখ বা জলকীয়া অকণমান দি ল'ব পাৰে। এই চাটনিটো খাবলৈ অলপ মিঠা হয়। সৰু ল'ৰা ছোৱালীবিলাকে এই চাটনিটো খাই বৰ ভাল পায়। এনেও সৰু ল'ৰা ছোৱালীবিলাকে মিঠা খাই ভালেই পায়। খুব কম সংখ্যকহে এনেকুৱা ল'ৰা ছোৱালী আছে যিবিলাকে বেছি জ্বলা বা টেঙা খাই ভাল পায় বা খাব পাৰে। আৰু আপেলটো এই সৰু ল'ৰা ছোৱালীবিলাকৰ বেছিভাগৰে কিন্তু প্ৰিয় ফল। খাই ভাল পায়। আপেলটো যে খাবলৈ মিঠা। এই আপেল কৈ থাকোঁতে হঠাতে মোৰ এজন খুৰালৈ মনত পৰিছে। কেতিয়াবা কিছুমান বস্তু হাতত পৰিলে বিশেষ কিছুমান মানুহলৈ মনত পৰে। আপোনালোকৰো এনেকুৱা হয়নে? মোৰ এজন খুৰা আছিল। 2 বছৰ আগে তেওঁ ঢুকাল। মাধৱ খুৰা। এই আপেল যেতিয়াই মোৰ হাতত পৰে সেই খুৰালৈ বৰকৈ মনত পৰে। খুৰা বৰ ৰসাল আছিল। খুৰাই যিয়ে নকওঁ, আমি খুৰাৰ কথাবোৰত খুব হাঁহিছিলোঁ আৰু সেই হাঁহি উঠাকৈয়ে খুৰাই কথাবোৰ কৈছিল। খুৰাৰ ঘৰৰ আগেদি আমি আহিলেই খুৰাই প্ৰায়ে চিঞৰি চিঞৰি মাতিছিল আৰু আমাক কৈছিল, ঐ আহা, অলপ আপেলৰ জোল খাই যাবি। আমাৰ খুৰীয়ে বৰ ধুনীয়াকৈ আপেলৰ জোল ৰান্ধে আৰু সেইবাবেই হেনো খুৰী ধুনীয়া, মানে আপেলৰ জোল খায়। আৰু খুৰীয়ে তেতিয়া খুব লাজ পাই পেলাই খুৰীয়ে হাঁহে আৰু লাজত ৰঙা পৰা মুখখন দেখিলে আমাৰো খুব ভাল লাগে আৰু আমিও হাঁহোঁ। সৰু পেকেটত থকা ভুজিয়াখিনি এনেদৰে মই খুলি লৈছোঁ আৰু ইয়াতে দি লৈ এতিয়া পিচিম। মই যে খুৰাৰ কথা কৈ আছিলোঁ, এই আপেলটো হাতত পৰিলেই সেইবাবেই মোৰ খুৰালৈ বৰকৈ মনত পৰে। খুৰা আৰু খুৰীৰ হাঁহি ভৰা মুখকেইখন চকুৰ আগত ভাহি উঠে। মানুহ নোহোৱা হৈ যায়, কিন্তু কথাবোৰ আমাৰ মনৰ মাজত সদায় ৰৈ যায় আৰু আমাৰ মনৰ মাজত এনেকৈয়ে তেওঁলোক জীয়াই থাকে। ভাল লগা অনুভৱ আৰু স্মৃতিবোৰ সামৰি আমি আমাৰ জীৱনটোক লৈ যাব লাগিব। আৰু কথা কৈ থাকোঁতেই মোৰ চাটনিটো প্ৰস্তুত হৈ গ'ল। এই চাটনিটোত এইকাৰণেই একো দিব নালাগে, কাৰণ ভুজিয়াত নিমখটো থাকেই আৰু অকণমান জ্বলাও থাকে। এয়া ৰেডি হৈ গ'ল আৰু এই চাটনিটো ৰুটি হওক বা লুচি হওক বা ভাতৰ লগতে হওক খাই ভাল লাগে। আৰু আপোনালোকে এনেদৰে প্ৰস্তুত কৰি খাই চাব আৰু মোক জনাবলৈ নেপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক বা কমেণ্ট কৰিবলৈ নেপাহৰিব। আৰু আজি যদি আপুনি মোৰ ভিডিঅ'টি নতুনকৈ চাইছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ আমাৰ এই ভিডিঅ'বিলাক চাই থাকিব। তাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।